হেল্ল' বন্ধুসকল, ৰাতিপুৱা আহিছিলোঁ দাউৰবাৰ লাগি টোপনি জাল ভাঙাই নাই। পৰীক্ষা আছে না, এয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষা আছে। এতিয়া ভাগৰ লাগছে কিন্তু তথাপিতো আৰু খোজকাঢ়ি ৰাস্তাই অকণমান খোজকাঢ়ি যাওঁ। বন্ধুসকল আমি দাউৰি আহিছোঁ দেই। হা পৰীক্ষাত পাছ কৰিব পাৰিম নপৰিম নাজানো, কিন্তু মানে কি চেষ্টা ৰাখছোঁ আমি পুৰা চেষ্টা, মানে একদম বহুত চেষ্টা কৰিছোঁ। এইবিলাক চব চেষ্টা কৰি আহিছে, নৰে একদম ভাগাৰত মৰি গৈছে, ভৰি চেচ হাত চেচ চব চেচ। ৰাতিপুৱাৰ পিছত ডাইৰেক্ট ভাটিবেলা আপোনালোকৰ লগ লৈছোঁ। চুলিমাখা কাটিলোঁ, চুলিমাখা কাটি দিলোঁ। পাগলা সিং আছে সেইটো মোবাইল নহয়, এইটোহে মোবাইল। সি মোৰ মোবাইলৰ কভাৰটো লৈ গৈছে, এতিয়া অৰিজিনেল মোবাইল। যোনে বিশ্বাস কৰিব পাৰে কৰক বাৰু। যেন আমি ৰাতিপুৱা কৈছোঁ বহুত কষ্ট কৰিছোঁ, আমাৰ কষ্ট কৰা মানুহবিলাক দেখাই দিছোঁ। এইগিলা কষ্টৰ ওপৰত চোলা খুলি গৈছে সিহঁতৰ বাৰু। যেনে বৰ্তমান এটা ডাইলগ বিৰাট চলি আছে, বহুত ভাল পাই পেলালোঁ। সিহঁতৰ ভাগাৰ লাগছি, নেউলৰ নিচিনা বহি আছে। বহুত ডাল আজি 32 পাক মাৰি দিলোঁ। 32 পাক মাৰি দিলোঁ একদম। আগৰ ভিডিঅ'টো তই এইগিলা কৰি তই বেছি পপুলাৰ হৈছে মোতকে। হাদেলা টিম ছাবস্ক্ৰাইব কৰিলে, হাদেলা টিম ইউটিউবত ছাৰ্চ কৰিব, হাদেলা টিম ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' গাইছ, মই আজি 16 পাক মাৰিছোঁ। কে মিনিটত? 11 মিনিটত 16 পাক। এয়া চব মিলাই গৈছে। তেতিয়াহ'লে ওপৰৰ মাল। দুই মিনিট মই কি দিম? কি ক'বা আহিছা আৰু তই? মানে কি জানা গাইজ, যদি ৰানিং কৰে নহয়, ৰানিং কৰাৰ পিছত এইটো এক্সাৰচাইজ দি দিবা, পুৰা ভাগৰ চাগৰ নাইকিয়া হৈ যায়। এইটো দিবা আৰু এইটো দিবা, এক্সাৰচাইজ একদম ভাগৰ নাইকিয়া হৈ যাব। কৈছোঁ আপোনাক বহুত কষ্ট কৰিছে, চলি হাইভা নালাগে, কষ্টগিলা দেখাই দিছোঁ ৰাইজৰ আগত। মাৰ আৰু মাৰ, কি কটি বেকা কৰি দিছে, মাৰ। বঢ়িয়া। লং জাম্পিঙৰ কোৰ্চ যিটো আমাৰ এইডাল হৈছে আপোনাৰ এক্সিলেণ্ট, তাৰপিছত এইডাল আপোনাৰ এইডাল হৈছে 15, এইডাল 14। গতিকে এক্সিলেণ্ট মাৰিব লাগিলে এটা আহিব লাগিব, এইখিনি আহিব লাগিব না। এইটো আমাৰ ফিল্ডৰ গধূলাৰ পৰিৱেশ। আপোনালোকে চাওক, আমাৰ ফিল্ডখন যথেষ্টখিনি ডাঙৰ আছে। আমি কি কৰিছোঁ আপোনাৰ তাতে আপোনাৰ 3200 মিটাৰ দৌৰিব লাগিব কাৰণে আমি ইয়াতে তাতে 200 মিটাৰৰ এটা ট্ৰেক আছে আমাৰ কাহিলীপাৰা, য'ত আমাৰ 7 তাৰিখে যিটো আমাৰ মানে ইণ্টাৰভিউ আছে, তাত 200 মিটাৰৰ ট্ৰেক আছে। কিন্তু আমি ইয়াতে কি কৰিছিলোঁ আপোনাৰ, আমি ইয়াতে 210 নে 15কৈ বনাই লৈছোঁ। মানে কি 14 মিনিটত আমি পাব লাগিব 3200 মিটাৰ। সেইকাৰণে 200 অলপ বেছি বনাব লগা হৈছে। 14 মিনিটত যদি আমি এতে যদি আমি ক্লিয়াৰ কৰিব পাৰোঁ 10-14 মিনিটত, তাতে হ'লে আমি মানে 14 মিনিটৰ আগতে ক্লিয়াৰ কৰিব পাৰিম। আৰু আমাৰ এটা বস্তু হৈছে কি, আপোনালোকক মই দেখাই আছোঁ, এটা বস্তু আমাৰ কি হৈছে, আমাৰ আমাৰ আমি ফিল্ডখনৰ যিটো চিন দিছোঁ, এই চিনটো আমাৰ 4 কোণীয়া হৈছে। কিন্তু তাতে কি হ'ব আপোনাৰ 4 কোণীয়া নাথাকে, তাতে আপোনাৰ কণী আকৃতিৰ বা ঘূৰণীয়া থাকিব। কিন্তু আমাৰ ইয়াতে কি 4 কোণীয়া বনোৱাৰ কাৰণে আমাৰ প্ৰতিটো কোণত কি হৈছে, প্ৰতিটো কোণত আপোনাৰ 1 ছেকেণ্ড 2 ছেকেণ্ডকৈ খাই যায়। তেতিয়াহ'লে 16 পাকত আপোনাৰ কিমান ছেকেণ্ড হ'ব? 4 × 16 পূৰণ কৰক, যিমান হ'ব সিমান ছেকেণ্ড যদি আপুনি মাইনাছ দিয়ে, তেতিয়াহ'লে 1 বা 2 মিনিট সময় আমাৰ এতকৈ বেছি তাতে কম লাগিব। গতিকে এতে যদি আমি 14 মিনিটত ক্লিয়াৰ কৰিব পাৰোঁ, তাতে আমি নিশ্চয় সফল হ'মেই। আৰু সেই কষ্টও কৰা গৈছে সেই হিচাপত, বাৰু দেখা যাব আৰু কি হ'ব। সঁচাকৈ ল'ৰা ছোৱালীখিনি বহুত বেছি কষ্ট কৰিছে, বহুত ভাগাৰো লাগিছে আচলতে। আমাৰ কিছুমান ল'ৰা ছোৱালী ইতিমধ্যে পাছ কৰিলা, আৰু এতিয়া ধৰক আৰু কেইটামান আছে, মোৰো আছে 7 তাৰিখে আছে। আজি ধৰক কেই তাৰিখ হ'ল? আজি হ'ল আপোনাৰ 4 তাৰিখ, 7 তাৰিখে আমাৰ আছে। কি হ'ব নাজানো, কিন্তু যথেষ্টখিনি কষ্ট হৈছে। আৰু অভ্যাসো নাই নহয় ইমান দৌৰা, বয়সো হ'ল, পেটডাল বাচি। বাৰু যিয়ে নহওক, অসম চৰকাৰে ইমানখিনি চাকৰি উলিয়াই দিছে, তাৰ কাৰণে অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু চবকে অল দ্য বেষ্ট জনাইছোঁ, নিজৰ কাৰণে নিজে অল দ্য বেষ্ট লৈছোঁ। আৰু ভাল হ'ব পৰীক্ষা নিশ্চয়।